Hey everyone, আকৌ আজি এটা ৰেচিপি লৈ আহিছো কিন্তু এই ৰেচিপিটো মই বনোৱা নাই মই বাৰ ঘৰত আছো আৰু বায়ে বনাব মোৰ চিকেন খাব মন গৈ আছিল হেগাৰণে এটা স্পেশাল চিকেন বনাম বুলি ভাবিছে তাই আৰু মই ভাবিলো কি যে আপোনালোকৰ লগতো শেয়াৰ কৰো কাৰণ এই চিকেনৰ ৰেচিপিটো বহুত বেছি ভাল লাগে খাই যদি আপোনালোকে ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাব আৰু মোক কমেন্ট কৰিব তেনেহলে বলো ভিডিওটো আৰম্ভ কৰো কিন্তু ভাবিছো তাৰ আগতে মই এবাৰ বাক দেখাই লম সো মোৰ বা হৈছে এয়া এইফালে চোৱা এয়া মোৰ বা আমি এতিয়া ডিশটো বনাই লওঁ ন বলা কিচেনত যাওঁ এয়া ব্ৰইলাৰ মুৰ্গীৰ মাংস 1.5 কেজি লোৱা হৈছে এইখিনি ভালকৈ ধুই চাফা কৰি লোৱা হৈছে আৰু ইয়াক মেৰিনেট কৰিব লাগিব 1 ঘণ্টাৰ কাৰণে তাৰ কাৰণে দিয়া হৈছে 2 চামুচ আদা নহৰুৰ পেষ্ট 3 চামুচ নেমুৰ ৰস আৰু সোৱাদ অনুসৰি নিমখ আৰু এইখিনি এতিয়া ভালদৰে সানি লোৱাৰ পিছত প্ৰায় 1 ঘণ্টা মানৰ কাৰণে ফ্ৰিজত ৰাখি দিয়া হ'ব আনফালে মই লৈছো এয়া মিডিয়াম সাইজৰ কেটামান পিয়াজ যাক মিহি মিহিকৈ কাটি লোৱা হৈছে এই ৰেচিপিটোত যিমানে বেছি পিয়াজ দিয়া হয় সিমানে বেছি খাবলৈ ভাল হয় এতিয়া কেৰাহীত ৰিফাইন অইল দি গৰম হ'বলৈ দিয়া হৈছে আৰু তাত মেৰিনেট কৰা মাংসখিনি ভালকৈ ফ্ৰাই কৰি লোৱা হ'ব মাংসখিনি এনেকৈ ৰংচুৱা নোহোৱালৈ ফ্ৰাই কৰি থাকিব লাগিব দেখিবলৈ প্ৰায় এনেকুৱা হ'ব ফ্ৰাই কৰি হোৱাৰ পিছত এতিয়া আহিছো নেক্সট ষ্টেপলৈ সেই একেখিনি গৰম ৰিফাইন তেলতে দিছে কেটামান ইলাইচি আৰু কুটি থোৱা পিয়াজখিনিও একেলগে দি দিছে ইয়াতো সোৱাদ অনুসৰি অকমান নিমখ দিয়া হৈছে কিন্তু বহুত বেছি দিয়া নাই কাৰণ অলৰেডি আমি মাংসত নিমখ সানি থৈ দিছো আৰু এতিয়া এইখিনি ভাজি থাকিব লাগিব প্ৰায় অকমান ৰঙচুৱা হোৱালৈ এয়া দেখিছেই ইমানখিনিলৈ ৰঙচুৱা হ'লে হৈ যাব এতিয়া এটা লিকুইড বনোৱা হৈছে য'ত দিয়া হৈছে সয়া সস 2 চামুচ টমেটো সস 2 চামুচ আৰু পানী 3 চামুচ এতিয়া এইখিনি পিয়াজত এড কৰি দিয়া হৈছে ফ্ৰাই কৰি থোৱা চিকেনখিনি আৰু এইখিনি এতিয়া অকমান লৰাই থাকি ইয়াতে শেষত এড কৰি দিয়া হৈছে লিকুইডখিনি এতিয়া কেৱল এইখিনি ভালকৈ ভাজি থাকিব লাগিব ফাৰ্ষ্ট খাই প্ৰায় দেখিবলৈ এনেকুৱা হৈ যাব আৰু আপোনালোকে গম পাই যাব কি যে আমাৰ চিকেন ৰেডি হৈ গৈছে এয়া ৰেডি হৈ গ'ল মই অকমান প্লেটত উলিয়াই দেখাই দিলোঁ খাই যে বহুত বেছি ভাল লাগে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু তেতিয়াহে গম পাব কি যে এইটো কিমান সোৱাদ